সৃষ্টি কৰিছে আমি যদিও প্ৰত্যক্ষ দৃষ্টিত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান বুলি সামগ্ৰিকভাৱে কৈছো কিন্তু আমাৰ বেদৰ মতে ভাগৱতৰ মতে মহাপুৰুষৰ মতে আজি আপোনালোকে এটা যুগ সাপেক্ষ কাৰ্যসূচী লৈছে যাক কলি যুগৰ যজ্ঞ বুলি কোৱা হৈছে এইটো কলি যুগৰ যজ্ঞ কি যজ্ঞ ভাগৱত যজ্ঞ ভক্তি যজ্ঞ নাম যজ্ঞ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে মূত চিত্ৰ দিয়া যিটো পৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৰিলো মৎসিক অৰ্পণ কৰি যিবোৰ কৰ্ম কৰা হয় সেই কৰ্মবিলাকক যজ্ঞ বুলি কোৱা হয় আজি এই যজ্ঞস্থলীলৈ অহা ভগৱন্ত স্বৰূপ ভক্তসকলক আশ্ৰমণি কৰাৰ কাৰণে বা আজিৰ অনুষ্ঠানটো এই যজ্ঞ অনুষ্ঠানটো পূৰ্ণাংগ কৰিবৰ কাৰণে নিখুঁতভাৱে অনুষ্ঠিত কৰিবৰ কাৰণে যিসকল যুৱক যুৱতী আই মাতৃ বা বৈষ্ণৱে কায়িক মানসিক বৌদ্ধিক আৰ্থিক ত্যাগ কৰি এটা খোজ আগবঢ়াইছে তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলন প্ৰাপ্নতি নিত্যৈষ ভগৱানে কৈছে মোৰ কামত যদি তুমি এটা খোজ আগবঢ়োৱা পাৰা তেতিয়াহ'লে এই জন্ম তোমাৰ এটা অশ্বমেধ যজ্ঞৰ সমান প্ৰতিটো খোজৰ মানে মূল্যাংকন হ'ব গতিকে অনাগত দিনত আমি এনেকুৱা কৰ্ম যদি আপোনালোকে অনুষ্ঠিত কৰি থাকে প্ৰতি বছৰত যদি এবাৰো যদি আমাৰ এই নামঘৰত বৰনামঘৰত যদি আপোনালোকে এই ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে জীৱিত অৱস্থাত যদি আমি এইখন গাঁৱত জন্মগ্ৰহণ কৰা জীৱবিলাকক যদি শুনাব পাৰোঁ তেতিয়াহ'লে আমাৰ এইখন গাঁৱলৈ অহা জীৱবিলাক পৰীক্ষিতৰ দৰে গতি পাব পৰীক্ষিতে যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ কাৰণে গতি পালে আমি পাম নে নাপাম আমি পাম গতিকে এই ভাগৱত কেৱল যে নামঘৰতে অনুষ্ঠিত কৰিব লাগে এনে নহয় আমাৰ প্ৰত্যেকখন ঘৰতে আমি ল'ৰা ছোৱালী জন্মদিনৰ উপলক্ষে হওক গুৰুগৃহ প্ৰতিষ্ঠা উপলক্ষে হওক গৃহ প্ৰতিষ্ঠাৰ উপলক্ষে হওক কাৰোবাৰ স্মৃতি দিনৰ উপলক্ষে হওক বাৰ্ষিক সেৱা উপলক্ষে হওক আমি যদি অনুষ্ঠিত কৰি আমাৰ প্ৰত্যেক ঘৰতে যদি এই ধৰণে প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ জীৱন্ত অৱস্থাত যদি শুনোৱাৰ সৌভাগ্য ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ সেইখন ঘৰলৈ সেইখন সমাজলৈ